A very good day to everyone. স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ভিডিঅ'লৈ। আজি মই আলোচনা কৰিম ছোৱালীহঁতৰ পিৰিয়ডছ অথবা মাহেকীয়া ঋতু সম্পৰ্কে, পিৰিয়ডছৰ সময়ত হোৱা তলপেটৰ বিষ সম্পৰ্কে, কিছু ঘৰুৱা বিধান, কিছু মেডিচিনৰ বিষয়ে, যিবিলাক মেডিচিন আপোনালোকে উইদাউট প্ৰেছক্ৰিপশ্যন বা ডক্টৰৰ পৰামৰ্শ অবিহনে ওচৰৰ ফাৰ্মাচীৰ পৰা কিনি আনি খাব পাৰিব। ভিডিঅ'টোৰ শেষত কিছু গুৰুত্বপূৰ্ণ তথ্য দিবলৈ যত্ন কৰিম পিৰিয়ডছৰ বিষ সম্পৰ্কে। আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। আহিছোঁ ঘৰুৱা সমাধান। ঘৰুৱা সমাধান নম্বৰ 1, ব্যায়াম কৰিব। ঘৰত বা ঘৰৰ ওচৰে পাঁজৰে বা ঘৰৰ পদূলিত আপুনি যিমান পাৰে অকণমান খোজকাঢ়িব। যদি চুইমিং পুলৰ সুবিধা আছে আপুনি অকণমান সাঁতুৰিব পাৰে, চাইকেল চলাব পাৰে, অকণমান য়োগা কৰিব পাৰে। এইবিলাক কৰি থাকিলে আপোনাৰ পিৰিয়ডছৰ সময়ত চলি থকা বিষবোৰ যথেষ্ট পৰিমাণে কমিব। ঘৰুৱা সমাধান নম্বৰ 2, যিমান পাৰে আদা সেৱন কৰিব। যিবিলাক মহিলাৰ নিয়মিত যথেষ্ট পৰিমাণে বিষ হয় তেওঁলোকে পিৰিয়ড আৰম্ভ হোৱাৰ আগৰ পৰা বা পিৰিয়ড হোৱাৰ পিছতো আদাবোৰ ভালকৈ বাকলি গুচাই সৰু সৰু টুকুৰা কৰি পাৰিলে চোবাই খাবলৈ যত্ন কৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে চাহ বা গৰম পানীৰ সৈতে মিহলাই খাব। সচৰাচৰ এইবিলাক উপদেশ ডক্টৰহঁতে নিদিয়ে, কাৰণ আদাৰ ওপৰত সাম্প্ৰতিক সময়তহে ইৰাণ বা ইউৰোপীয় দেশসমূহত গৱেষণা হৈছে, যিবোৰ গৱেষণাত দেখা গৈছে আদাই আপোনাৰ পিৰিয়ডৰ পেইন বহুত পৰিমাণে কমাব পাৰে। আৰু এই গৱেষণাবোৰ কক্ৰেইন নামৰ এটা ৰিচাৰ্চ ইনষ্টিটিউটে কিছুদিন আগত ৰিভিউ কৰিছে, আৰু তেওঁলোকে পাইছে যে আদাই যথেষ্ট পৰিমাণে বিষ কমাব পাৰে। আৰু এইটো এটা ভাল অপশ্যন আপোনালোকৰ কাৰণে, বিকজ এইটোত কোনো ছাইড ইফেক্টছ নাই বা কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। সমাধান নম্বৰ 3, আপুনি মালিচ কৰিব। তলপেটৰ যিখিনি ঠাইত আপোনাৰ যথেষ্ট পৰিমাণে পেইন ফিল হৈ আছে বা আপুনি বিষ অনুভৱ কৰি আছে, সেই ঠাইখিনিত আপুনি হাতৰ তলুৱাৰে বৃত্তাকাৰত আপুনি সেই ঠাইখিনি মালিচ কৰিব। তেতিয়া চাব আপোনাৰ পেইনখিনি যথেষ্ট পৰিমাণে কমি গৈছে। ঘৰুৱা সমাধান নম্বৰ 4, গৰম পানীৰ চেক। পিৰিয়ডৰ বিষ কমাওঁতে গৰম পানীৰ চেকৰ যথেষ্ট ভূমিকা আছে। এই চেক লোৱাৰ ফলত আপোনাৰ তলপেটৰ ৰক্ত চলাচল বাঢ়িব, মাংসপেশীৰ শিথিলতা বাঢ়িব, যাৰ ফলত বিষ কমিব ধৰে। এইটো আপুনি ঘৰত বহি সহজতেই কৰিব পাৰিব। ঘৰত থকা গামোচাখন বা টাৱেলখন আপুনি গৰম পানীত ভিজাই তলপেটৰ যোনখিনি ঠাইত আপোনাৰ বিষ অনুভৱ বেছি হয় সেইখিনি ঠাইত চেক ল'ব পাৰে, বা ওচৰতে থকা ফাৰ্মাচীখনৰ পৰা আপুনি এটা হট ৱাটাৰ বেগ কিনি ল'ব পাৰে, যাৰ ভিতৰত পানী ভৰাই মেলি আপুনি গৰম পানীৰ চেকটো ল'ব পাৰে। এই কামটো নিয়মিত বিষ থকাসকলে কৰিব পাৰে, তেওঁলোকে যথেষ্ট উপকাৰ হ'ব। সমাধান নম্বৰ 5, গৰম পানীৰে গা ধোৱা। যেনেকৈ আপোনাৰ গৰম পানীৰে চেক ল'লে বিষ কমিব পাৰে, ঠিক তেনেকৈ কুহুমীয়া গৰম পানীৰে গা ধুলেও আপোনাৰ বিষ কমিব পাৰে আৰু যথেষ্ট পৰিমাণে আৰাম অনুভৱ কৰিব পাৰে। আপোনালোকক কম মেডিচিন সম্পৰ্কে। যিবিলাক মেডিচিন আপোনালোকে ওচৰৰ ফাৰ্মাচীৰ পৰা ডক্টৰৰ পৰামৰ্শ অবিহনে নিজে কিনি আনি খাব পাৰিব। পিৰিয়ডৰ বিষৰ কাৰণে যথেষ্ট ভাল মেডিচিন হৈছে আইবুপ্ৰফেন। কাৰণ পিৰিয়ডৰ বিষটো মষ্টলি আপোনাৰ প্ৰষ্টাগ্লেণ্ডিন কেমিকেলছৰ কাৰণে হয়। যেতিয়া আপুনি আইবুপ্ৰফেন খাব তেতিয়া প্ৰষ্টাগ্লেণ্ডিনক ব্লক কৰি দিয়ে আৰু 20 পৰা 30 মিনিটৰ ভিতৰত আপোনাৰ বিষটো কমি যায়। সাধাৰণতে এতিয়া প্ৰশ্ন হৈছে কিমানখিনি খাব। 400 মিলিগ্ৰামকৈ দিনত 3 বাৰ বা 4 বাৰ 5-6 ঘণ্টা পিছে পিছে খাব। যোনবিলাকৰ বয়স 12 বছৰ বা 12 বছৰতকৈ অধিক তেওঁলোকেহে খাব। মনত ৰাখিব, এই মেডিচিনটো কেতিয়াও খালী পেটত নাখাব, কাৰণ খালী পেটত খালে ডায়েৰিয়া হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। যিবিলাকৰ গেষ্ট্ৰিক আলচাৰ, হাৰ্ট, কিডনী, লিভাৰ এইবিলাকৰ সমস্যা আছে তেওঁলোকে এই মেডিচিনটো এৰাই চলিব। আৰু যিবিলাকৰ শ্বাস প্ৰশ্বাসজনিত কিবা প্ৰব্লেম আছে, অসুবিধা আছে, তেওঁলোকে ডেফিনেটলি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছতে খাব। আইবুপ্ৰফেনৰ বাদেও আৰু এটা গুৰুত্বপূৰ্ণ মেডিচিন এটা আছে, সেইটো সকলোৱে জানো আমি, পেৰাচিটামল। 16 বছৰ বা 16 বছৰতকৈ অধিক মহিলাসকলে এই মেডিচিনটো দিনত 1 বা 2টা ল'ব পাৰে, কিন্তু 16 বছৰৰ তলৰ বয়সৰ কোনো ছোৱালীয়ে যাতে এই মেডিচিনটো নলয়। তাৰপিছতো যদি আপোনাৰ বিষ নকমে তেতিয়াহ'লে আৰু মেডিচিন আছে, যিবিলাক মেডিচিন আপুনি ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ ল'ব নোৱাৰিব। যেনে হৰম'নেল কিছু মেডিচিন আছে, NSAID জাতীয় বহুত ঔষধ আছে। সন্তান লোৱাৰ যদি পৰিকল্পনা নাথাকে তেতিয়াহ'লে OCP জাতীয় ঔষধ আছে, কিন্তু এই ঔষধসমূহ আপুনি ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপুনি নল'ব। আহিছোঁ ভিডিঅ'ৰ শেষৰ ফালে কিছু গুৰুত্বপূৰ্ণ কথা।
আমি সকলোৱে জানো পিৰিয়ডত বিষ হোৱাটো স্বাভাৱিক, কিন্তু কিছু বিষ অস্বাভাৱিক কোনো ৰোগৰ কাৰণ হ'ব পাৰে, যাৰ ফলত পিছলৈ সন্তান জন্ম দিয়াত বাধাৰ সৃষ্টি হ'ব পাৰে, যেনেকৈ এণ্ডোমেট্ৰিয়'চিছ, PID, ফাইব্ৰইড এইবিলাক ৰোগো হ'ব পাৰে। গতিকে আমি বুজিব লাগিব স্বাভাৱিক আৰু অস্বাভাৱিক বিষ কোনবোৰ। সাধাৰণতে স্বাভাৱিক বিষবোৰ পিৰিয়ডৰ কিছু ঘণ্টা আগৰ পৰা আৰম্ভ হয় আৰু পিৰিয়ড চলাকালীন সময়ত প্ৰায় 72 ঘণ্টা বা 3 দিনলৈকে এই বিষটো থাকিব পাৰে। অস্বাভাৱিক বিষটো সাধাৰণতে বহুত তীব্ৰতৰ হয়, ৰক্তক্ষৰণ বহুত বেছি পৰিমাণে হয়, তলপেটৰ বাহিৰেও অন্য ঠাইত বিষটো হ'ব পাৰে, যেনেকৈ পায়ুপথত বিষ হ'ব পাৰে, কেতিয়াবা যৌন মিলনৰ সময়তো আপোনাৰ বিষটো অনুভৱ হ'ব পাৰে। এনেকুৱা হ'লে আপুনি দেৰি নকৰিব, পলম নকৰিব, ওচৰৰ এজন অভিজ্ঞ গাইনকলজিষ্টৰ লগত পৰামৰ্শ ল'ব। তেতিয়া আপোনাৰ অস্বাভাৱিক কোনো ৰোগ হোৱাৰ পৰা আপুনি বাচি যাব পাৰে। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে।